অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদनि बानजायनायाव कार्बि आंलं जिल्लानि बकलियाघाटआव 12थि बोसोरारि भगालि एबा दमासि फोरबो फालिनाय जालाङो। गुबुन बोसोरफोरनि बायदिनो देग्लायबो बकलियाघाट जौसिन गेजेर फरायसालिनि गेवलां फोथाराव असम जातीयताबादी जुब छात्र परिषद कार्बि आंलं जिल्ला कमिटिनि दैदेननाय आरो बकलियाघाट ओनसोलारि आफादनि हेफाजाबाव 12थि बोसोरारि भगालि एबा दमासि फोरबोखौ खुंनाय हाबाफारिया मोजाङै मोजां जानानै थाङो। हाबाफारि बादि रबिबारखालि फुंनि 9 रिंगायाव भगालि बिहु फोरबोनि फिरफिलाखौ बिरहोयो। भगालि फोरबो खुंफुं आफादनि आफादगिरि हरि नार्जारिया आरो असम जातीयताबादी जुब छात्र परिषदनि फिरफिलाखौ बिरहोयो अपूर्व दास बिथाङा। आसामनि मोनसे नागारनो हायै मागो दमासि एबा भगालि फोरबोनि बे हाबाफारियाव ओनसोलनि समाज सिबियारि, फोरोंगिरि, खौरांगिरि आरो गोबां बैसोगोरा सुबुंफोरखौ फुलाम गामसाजों मान बावनाय जादोंमोन। मख'जाथाव बाथ्रानि भगालि फोरबोजों लोब्बा लाखिनानै रंगिना संगिना हारिमुआरि हानजा सुरनाय, दोरोङारि गेलेमु, सावगारि आखिनाय, कुइज आरो बायदि बायदि बादायलायनाय खुंनाय जालाङो। गुबुन फारसेथिं हारिमु मोनाबिलियाव देंखोगिरि राजीब सदियानि मेथाइ रोजाबनाया बयनिबो गोसोखौ मुहि होनो हायो। उद्देश्यটো মহান। আমাৰ উদ্দেশ্য হ'ল আমাৰ বকলিয়াঘাটবাসীৰ যি উন্নয়নৰ এইটো অভাৱ হোৱা যেন অনুভৱ হয়। গতিকে আমি প্ৰত্যেক বছৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতি আৰু বকলিয়াঘাট আঞ্চলিক সমিতিৰ উদ্যোগত 12তম ভোগালী বিহু উৎসৱ উদযাপন সমিতি পাতি আহি আছে। আজি 6 মাঘ 2021 জানুৱাৰী 2024 আজিৰ দিনটোত দলে বলে আহি আমাৰ বকলিয়াঘাট আঞ্চলিক ৰাইজে আমাৰ লগত পাৰ্টিচিপেট কৰিছে। ৰাতিপুৱা কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আদি কৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, খেল ধেমালি হৈ গ'ল। একাধিক্ৰমে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী হৈ থাকিব। তেনেকৈ সন্ধিয়ালৈকে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব আমাৰ ৰাজীৱ সন্ধিয়াৰ সাংস্কৃতিক নাইট। গতিকে সকলো ৰাইজৰ উপস্থিতিও কামনা কৰিছোঁ। লগতে আমাৰ সমন্বয়ৰ যিটো হেতু, আমাৰ মাঘ বিহুৰ ভোগালী উৎসৱ বুলি কয়, সেই উৎসৱটো আমি প্ৰত্যেক বছৰে দলে বলে সুখ শান্তিৰে পালন কৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি আৰু বকলিয়াঘাট সমিতিৰ সহযোগত আৰু বকলিয়াঘাট ৰাইজৰ সহযোগত দ্বাদশ বাৰ্ষিক ভোগালী উৎসৱ উদযাপন আজি বকলিয়াঘাট হাই ছেকেণ্ডেৰী হৈ আছে। সৰ্বপ্ৰথমে মই সকলো কৰ্মকৰ্তাক আৰু বিষয়ববীয়াক ধন্যবাদ দিছোঁ। এই ছেক্ৰেটাৰীৰ লগতে বকলিয়াবাসীকো ধন্যবাদ দিছোঁ। চাওঁতে 12টা বছৰৰ গৰকিলে আৰু সহযোগিতা আমি পাই আহিছোঁ ৰাইজৰ পৰা। আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হ'ল, শ্বহীদ তৰ্পণ হ'ল। তাৰ লগে লগে আমাৰ খেল ধেমালিবোৰ আছে। আমাৰ যোন পৰম্পৰা খেল ধেমালি যোনবোৰ আমাৰ সহজে আমাৰ হাতৰ পৰা হেৰাই গৈছে, সেইবোৰ খেল ধেমালি আমি আকৌ যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ মাজত এৰি দিবলৈ আমি চেষ্টা কৰিছোঁ। যেনে আপোনাৰ ঘিলা খেল, আপোনাৰ ঢপ খেল, মহিলাৰ ৰচিতনা, পুৰুষে ৰচিতনা, এইবোৰ আমি গোটেইবোৰ আমি এই কাৰ্যসূচীত আমি খেলৰ লগতে মই অলপ আপোনাক ৰখাই কেনে ক'ব বিচাৰিছোঁ। সমন্বয়ৰ বাৰ্তা হিচাপে, ঐক্যৰ বাৰ্তা হিচাপে আমি আহি উপস্থিত হৈ দেখিলোঁ যে বড়ো, তিৱা, অসমীয়া সকলোকে আমি দেখিলোঁ। গতিকে আপুনি কি ক'ব বিচাৰে? হয়, যুৱ ছাত্ৰ পৰিষদৰ সদায় অসমৰ যুৱ ছাত্ৰ পৰিষদৰ উদ্দেশ্য হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যোনজন এনাজৰি আমি কটকটীয়া কৰিব লাগে, সেইটো আমাৰ যুৱ ছাত্ৰ পৰিষদৰ মূল উদ্দেশ্য। আৰু সেই উদ্দেশ্যটো আমি প্ৰাণ ৰাখি আজি আমি বিভিন্ন জাতি জনগোষ্ঠী আমি মিলন ক্ষেত্ৰ বুলি ক'ব লাগিব। যদি আমি ক'ব বিচাৰোঁ, যিহেতু আমাৰ নাৰ্জাৰী ছাৰো আছে সভাপতি আমাৰ এখন উদযাপন সমিতিৰ, তেওঁকো এই চেগত আমি ধন্যবাদ দিছোঁ। তেওঁ বহুত পৰিশ্ৰম কৰিছে, বিহুখন লৈ পেলাই কষ্ট কৰিছে। আৰু আমাৰ যুৱ ছাত্ৰ পৰিষদে গোটেই কাৰ্বি আংলং বুলি নহয়, গোটেই অসমতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে সুখ শান্তিৰে থকা এটা পৰিৱেশ এটা গঢ়ি তুলিছে বা তুলিব। ধন্যবাদ।